নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা শিক্ষা বিভাগৰ আজব কাণ্ড কিয়নো আজি আপোনালোকক দেখুৱাম যে এজন ছাত্ৰই কেনেকৈ সকলোকেইটা ছাবজেক্টতে পালে শূন্য এইটো সম্ভৱ হয়নে যেহেতু 30 তাৰিখত ঘোষণা হৈছিল মেট্ৰিকৰ ৰিজাল্টক লৈ কিছুমানে সন্তুষ্টি আৰু কিছুমানে অসন্তুষ্টি প্ৰকাশ কৰিছে তাৰ মাজতে আজি আপোনালোকক মই দেখুৱাম যে উদালগুৰি জিলাৰ হাজং বস্তি হাইস্কুলত ঘটিল এটা অঘটন কিয়নো সুৰজিৎ নামৰ হাজং গৰাকীয়ে সকলোকেইটা বিষয়তে পালে শূন্য চাওক আমাৰ এক প্ৰতিবেদন ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ সৰু এটা ৰিকুৱেষ্ট যদি আপুনি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি চেনেলত নতুন ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনে ধৰণৰ ইনফৰ্মেটিভ আপডেট সকলোতকৈ আগত পাব সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজব কাণ্ড 6টা বিষয়তে শূন্য পালে এজন ছাত্ৰ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ভুলৰ বাবে 6টা বিষয়তে কেৱল শূন্য সুৰজিৎ হাজং নামৰ ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষা 6টা বিষয়তে শূন্য পোৱাত ফেচবুক লাইভৰ জৰিয়তে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ফেচবুক লাইভটো নিউজ টুডে আছামৰ দৃষ্টিগোচৰ হোৱাত আমাৰ সাংবাদিকে ভুক্তভোগী ছাত্ৰজনক সাক্ষাৎ কৰে চাওঁ আহক আমাৰ সাংবাদিকৰ বিশেষ এক প্ৰতিবেদন এটেনশ্যন শিক্ষামন্ত্ৰী ডাঙৰীয়া পোনপ্ৰথমে এই মাৰ্কশ্বিটখনলৈ মন কৰক কি চলিছে আপোনাৰ শিক্ষা বিভাগত এজন ছাত্ৰই 6টা বিষয়তে শূন্য পোৱা হয়তো আপোনালোকে দেখিবলৈ পাইছে যে এইটো কেতিয়াও সম্ভৱ নহয় ই এটা আচৰিত ঘটনা কিয়নো শিক্ষা বিভাগৰ কেলেংকাৰীৰ কাৰণে আজি এই সুৰজিৎ হাজং নামৰ ছাত্ৰগৰাকীৰ এনেকুৱা অৱস্থা যে এইটো হাইস্কুল হল উদালগুৰি জিলাৰ হাজং বস্তি এলেকাত অৱস্থিত সো আপোনালোকে ভিডিঅ'টো নিশ্চয় বুজি পাইছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনে ধৰণৰ ইনফৰ্মেটিভ আপডেট সকলোতকৈ আগত পাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা শ্বেয়াৰে হয়তো শিক্ষা বিভাগে ইয়াৰ আচল ৰূপ ধৰিব পাৰিব সো থেংক ইউ ফ্ৰেণ্ড আকৌ নেক্সট ভিডিঅ'ত লগ পাম